আজি এই ভিডিঅ'ৰ জৰিয়তে মই গভীৰ শ্ৰদ্ধা, গৌৰৱ আৰু কৃতজ্ঞতাৰ সৈতে আমাৰ সকলোৰে প্ৰিয় নেতা মৰিয়নি সমষ্টিৰ পঞ্চবাৰৰ মাননীয় বিধায়ক শ্ৰীযুত ৰূপজ্যোতি কুৰ্মী দাদাক হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জনাব বিচাৰিছো। কাৰণ তেওঁ কেৱল এজন নিৰ্বাচিত জনপ্ৰতিনিধি নহয়, তেওঁ মৰিয়নিৰ প্ৰতিটো গাঁৱৰ, প্ৰতিটো ঘৰৰ আৰু প্ৰতিটো সাধাৰণ মানুহৰ বিশ্বাসৰ নাম। দাদা সেই শ্ৰেণীৰ নেতা যিয়ে কেৱল নিৰ্বাচনৰ সময়ত নহয়, বছৰৰ প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত থিয় দিয়ে। তেওঁৰ নেতৃত্ব শব্দত সীমাবদ্ধ নহয়, তেওঁৰ নেতৃত্ব কৰ্মত প্ৰকাশ পায়। এইটো কেৱল এটা দিনৰ কথা নহয়, এইটো হৈছে জনসেৱাক জীৱনৰ ব্ৰত হিচাপে লোৱা এজন মানুহৰ দৈনন্দিন জীৱনৰ এক উজ্জ্বল প্ৰতিশ্ৰুতি। এটা দিন যিটো সম্পূৰ্ণৰূপে ৰাইজৰ নামত উৎসৰ্গিত। দিনটো আৰম্ভ হৈছিল অসম দৰ্শনৰ শুভাৰম্ভণিৰে। এই উদ্যোগ কোনো সাধাৰণ আঁচনি নহয়, ই অসমৰ আত্মাক সজীৱ কৰি তোলাৰ এক গভীৰ প্ৰচেষ্টা। অসমৰ ইতিহাস, সংস্কৃতি, ভাষা, লোক পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্য এই সকলোবোৰক নতুন প্ৰজন্মৰ আগত গৌৰৱেৰে তুলি ধৰাৰ লক্ষ্য লৈ দাদাই এই পদক্ষেপ আগবঢ়াইছে। যি সময়ত বহুতে নিজৰ শিপা পাহৰি আধুনিকতাৰ পিছে পিছে দৌৰে, ঠিক সেই সময়তে দাদাই নতুন প্ৰজন্মক শিকাই দিলে যে নিজৰ মাটিৰ গৌৰৱ বুজিলেহে আগলৈ যোৱাৰ শক্তি পোৱা যায়। অসম দৰ্শনৰ জৰিয়তে অসমৰ গৌৰৱ আজি আৰু অধিক উজ্জ্বল হৈছে। অসমে নতুন আশাৰ পোহৰ দেখিছে। তাৰ পিছতেই দাদা উপস্থিত হয় মায়াবিনী ৰক্তদাতা সংস্থাৰ বৈঠক। ৰক্তদান কেৱল এটা সামাজিক কাম নহয়, ই হৈছে মানৱতাৰ আটাইতকৈ পবিত্ৰ ৰূপ। যি ৰক্তই এটা হৃদয় পুনৰ ধপধপাবলৈ শিকায়, যি ৰক্তই কাৰোবাৰ চকুত পুনৰ জীৱনৰ পোহৰ জ্বলাই দিয়ে, ঠিক সেই পবিত্ৰ কৰ্মৰ কাষত দাদা ৰূপজ্যোতি কুৰ্মী নিঃশব্দে কিন্তু দৃঢ়ভাৱে থিয় দিয়ে। এই সংস্থাৰ সৈতে দাদাৰ আলোচনা কেৱল এটা বৈঠক নহয়, ই হৈছে ভৱিষ্যতে অহা দুৰ্যোগৰ মাজতো জীৱন বচাবলৈ সাজু থকা এটা অংগীকাৰ। এজন জনপ্ৰতিনিধি হিচাপে নহয়, এজন সংবেদনশীল মানুহ হিচাপে এই মহান কৰ্মৰ কাষত থিয় দিয়াটো দাদাৰ মনুষ্যত্বৰ এক উজ্জ্বল সাক্ষ্য। তেওঁ আমাক শিকাই দিয়ে, সেৱাই হৈছে সঁচা ৰাজনীতি। ক্ষমতা নহয়, পদ নহয়, মানৱতাই হৈছে আচল শক্তি। ঠিক এইখিনিতে শ্ৰীমদ ভাগৱত গীতাৰ সেই অমৰ বাণী আমাৰ হৃদয়ত গভীৰভাৱে বাজি উঠে। তস্মাদ সক্ত সততম কাৰ্যম কৰ্ম সমাচাৰা আসক্ত আচৰণ কৰ্ম পৰমাপ্নতি পুৰুষা। অৰ্থাৎ যিয়ে স্বাৰ্থ নাভাবে, যিয়ে নাম যশ নাভাবে, নিস্বাৰ্থভাৱে নিজৰ কৰ্তব্য কৰি যায়, সঁচাকৈয়ে সৰ্বোচ্চ পূৰ্ণতা তেওঁই লাভ কৰে। দাদা ৰূপজ্যোতি কুৰ্মীৰ জনসেৱামূলক জীৱন এই গীতাবাণীৰ এক জীৱন্ত ৰূপ। তাৰ পিছতেই দিনটোৰ মাজত আহে এটা একেবাৰে বেলেগ অনুভৱ, সতীৰ্থসকলৰ সৈতে ক্ৰিকেট খেল। এইটো কেৱল এটা খেল নহয়, ই আছিল হাঁহিৰ মাজত নেতৃত্ব, বন্ধুত্বৰ মাজত একতা আৰু জনসেৱাৰ মাজতো মানুহ হৈ থাকিব জনাৰ শিক্ষা। এই মুহূৰ্তবোৰে আমাক নিঃশব্দে কৈ গ'ল, এজন সঁচা নেতা সদায় ৰাইজৰ মাজতেই থাকে। তেওঁ কেতিয়াও দূৰৈত উচ্চ আসনত অচিনাকি হৈ নাথাকে। দিনটোৰ শেষ ভাগত দাদা উপস্থিত হয় পবিত্ৰ ৰাস আৰু ভাওনাৰ থলীত। ঢোলৰ মাত, নামৰ ধ্বনি, ভক্তিৰ সুভাষে ভৰা এই আধ্যাত্মিক পৰিৱেশত ৰাইজৰ সৈতে একেলগে আশীৰ্বাদ লোৱা সেই মুহূৰ্তবোৰে দেখুৱাই দিলে এই নেতাজন মাটিৰ পৰা বিচ্ছিন্ন নহয়, এই নেতাজন নিজৰ শিপা পাহৰা নহয়। ৰাস আৰু ভাওনাৰ মাজত দাদাৰ উপস্থিতিয়ে আমাক গভীৰভাৱে মনত পেলাই দিলে, সংস্কৃতি বচাই ৰাখিলেই সমাজ বাচে, আৰু সমাজ বাচিলেই দেশ এখন আগবাঢ়ে। ঠিক সেইখিনিতে শ্ৰীমদ ভগৱত গীতাৰ আন এটা অমৰ বাণী হৃদয়ত প্ৰতিধ্বনিত হয়। কৰ্মণ্যেৱ হি সংসিদ্ধি মাস্থিতা জনকাদয়াঃ লোক সংগ্ৰহমেৱাপি সম্পশ্যন কৰ্তুম অৰ্হসি। অৰ্থাৎ জনক আদি মহাপুৰুষসকলে কৰ্মৰ জৰিয়তে জীৱনৰ সিদ্ধি লাভ কৰিছে। সমাজক একেলগে আগবঢ়াই নিয়া এইটোৱে সঁচা কৰ্মৰ মূল অৰ্থ। এটা দিনতেই উন্নয়ন, মানৱতা, যুৱ সমাজ আৰু সংস্কৃতি এই সকলোবোৰ একেলগে আগবঢ়াই নিয়াটো সঁচাকৈয়ে অসাধাৰণ। এয়াই ৰূপজ্যোতি কুৰ্মী দাদাৰ নেতৃত্ব, য'ত
অকল ভাষণ নহয়, কৰ্মই হৈছে মূল শক্তিৰ পৰিচয়, য'ত প্ৰতিশ্ৰুতিৰে নহয়, প্ৰতিদিনৰ প্ৰমাণেৰে বিশ্বাস জন্মায়। ইয়াৰ পৰা অশেষ ধন্যবাদ দাদা, আপোনাৰ নিষ্ঠা, সাহস আৰু সততাত আমাৰ সমাজখনক অধিক মানৱীয় কৰি তুলিছে।